Hello friend, আজি আমি কথা পাতিম Gmail একাউণ্ট এটা কেনেকৈ বনোৱা হয়। ইয়াৰ বাবে প্ৰথমতে আমি Firefox ব্ৰাউজাৰ বা Chrome ব্ৰাউজাৰ আমি ওপেন কৰিব লাগিব। এই ক্ষেত্ৰত মই Chrome ব্ৰাউজাৰটো ওপেন কৰিছোঁ। ওপেন কৰাৰ পিছত Chrome ব্ৰাউজাৰত টাইপ কৰিম www.google.com। গুগলত আহিলোঁ, গুগলত টাইপ কৰিম create a Gmail account। আমি ক্লিক কৰিম how to create a Gmail account। এইটো লিংকত accounts.google.com sign up এইটো লিংকত ক্লিক কৰাৰ পিছত মোক এটা ইণ্টাৰফেচ আহিব। তাত আমি ফাৰ্ষ্ট নেমত টাইপ কৰিম ফাৰ্ষ্ট নেমটো, সাপোজ ফাৰ্ষ্ট নেম হ'ল মন আৰু লাষ্ট নেমটো সাপোজ দাস, মন দাস। এইটো নামৰ আমি এটা জিমেইল খুলিম। অট'মেটিকলি আমাক কিছুমান ইউজাৰ নেম দেখাব, ইউজাৰ মানে যেটো আমাৰ ইমেইল থাকিব। য'ত মই সিলেক্ট কৰিছোঁ am-das038881 ক্লিক কৰাৰ লগে লগে আহি গৈছে। তো এতিয়া মই এটা পাছৱৰ্ড সিলেক্ট কৰিব লাগিব, যিকোনো পাছৱৰ্ড সিলেক্ট কৰিব পাৰিম। মিনিমাম 8 কেৰেক্টাৰ হ'ব লাগিব তাত, বা 8 লেটাৰ্ছ বা নাম্বাৰ হ'ব লাগিব, বা মিক্স হ'লেও হ'ব। চ' এই ক্ষেত্ৰত পাছৱৰ্ড মাৰাৰ পিছত আমি নেক্সট ক্লিক কৰাৰ পিছত আমাৰ ভেৰিফাইৰ কাৰণে এনেকুৱা এটা ইণ্টাৰফেচ দেখাব, য'ত আমি আমাৰ মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিম। চ' ইয়াত আমি মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিছোঁ। মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত আমি যেতিয়া নেক্সট মাৰিম, আমাৰ ভেৰিফাইৰ কাৰণে এটা অপশ্যন আহিব, এটা কোড পঠাব OTP 110 পাছৱৰ্ড। সেইটো কোডটো আমাৰ যিটো নাম্বাৰ এণ্টাৰ কৰিছোঁ সেইটো নাম্বাৰতে আহিব। চ' নাম্বাৰটো আমি কোডটো আমি ইয়াত এণ্টাৰ কৰিছোঁ, ভেৰিফাই বুলি ক্লিক কৰিলোঁ। ভেৰিফাই বুলি ক্লিক কৰাৰ পিছত আমাৰ নেক্সট হ'ল ৰিকভাৰী ইমেইল এড্ৰেছ। এইটো অপশ্যনেল হয়, এইটো আমি ইউজ কৰিব পাৰোঁ, ইউজ নকৰিব পাৰোঁ। এই ক্ষেত্ৰত মই এইটো ইউজ নকৰোঁ। ডেট অফ বাৰ্থ এণ্ট্ৰি কৰিম, মান্থ জানুৱাৰী, ডে 15, ইয়াৰ 1991। এতিয়া আমি জেণ্ডাৰটো চিলেক্ট কৰিম। তো চিলেক্ট কৰাৰ পিছত আমি নেক্সট মাৰিম। নেক্সট মাৰিলে গুগলে যিবিলাক প্ৰাইভেচি আৰু টাৰ্মছ আছে সেইবোৰ দেখাব। অৰ্থাৎ আমি গুগলৰ প্ৰাইভেচি আৰু টাৰ্মছবোৰ মানিব লাগিব। অভিয়াছলি আমি এইবোৰ টাৰ্মছ একচেপ্ট কৰিম আৰু এই ক্ষেত্ৰত আমি তললৈ স্ক্ৰল কৰিছোঁ। কৰাৰ পিছত আই এগ্ৰি বুলি ক্লিক কৰিলোঁ, মানিছোঁ। চ' আই এগ্ৰি বুলি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমাৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। চ' এইটো আমাৰ একাউণ্টটো হোৱা। চ' আমি চাওঁ ইয়াত mondas038881@gmail.com এইটো হ'ল আমাৰ ইউজাৰ নেম। চ' ইমেইলৰ কাৰণে আমি ইয়াত ইমেইলত ক্লিক কৰিলে হ'ল। চ' এতিয়া আমি চাম যে প্ৰফাইল পিকচাৰ এটা কেনেকৈ বনোৱা হয়। পিছত ফাৰ্ষ্ট টাইম আমি ইউজ কৰিলে এনেকুৱা ৱেলকাম টু জিমেইল বুলি আহিছে, ফাৰ্ষ্ট টাইম ইউজ কৰাৰ কাৰণে এইটো আহিছে। চ' এতিয়া আমি চাম প্ৰফাইল পিকচাৰ এটা কেনেকৈ চেঞ্জ কৰিব পাৰি। চ' এই ক্ষেত্ৰত আমি ক্লিক কৰি কিনে চেঞ্জ ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাৰ এনেকুৱা এটা নিউ পেজ এটা ওপেন হ'ব, থাকিব চিলেক্ট ফ্ৰম ইউৰ কম্পিউটাৰ। অভিয়াছলি আমি কম্পিউটাৰৰ পৰা চিলেক্ট কৰিম। চ' ক্লিক কৰিলোঁ। মই মোৰ প্ৰফাইল পিকচাৰটো ডেস্কটপত থৈছোঁ, জিমেইল বুলি ফল্ডাৰ আছে। চ' এইটো ফল্ডাৰত আছে। এতিয়া এই ফটোটো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ওপেন ক্লিক কৰিলোঁ। পিকচাৰটো আপলোড হ'ল। আপলোড হ'লে আমাৰ ক্ৰপ কৰাৰ পিছত সেইটা যে প্ৰফাইল পিকচাৰ মাৰি দিলোঁ। চ' বন্ধুসকল, জিমেইল একাউণ্ট এটা কেনেকৈ খুলিব পাৰি আমি গম পালোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিছে অভিয়াছলি কমেণ্ট কৰিব। ধন্যবাদ।